এৰা দিয়া হাতকেইটা সোনকালে বাঢ়া নহ'লে আজিও মাটিৰ কামটো অফিচত নহ'বগৈ অতদিন চোন একোডালে হোৱা নাই অফিচলৈ তাত পাতিহে কৰি আছে আজিনো কি বেলেগ দাল হ'বগৈ কি হ'ল ৰাজন কাই মাটিৰ নামজাৰি কামটো হোৱা নাই নেকি দেখো কথাটো জানই আকৌ বয়ৰৰ গালি খুৱাবলৈ আহিছ সেই গালি নহয় সমাধান দিবহে আহিছো মানে চাওঁ এইফালে আহ শুন এই মাটি বাৰীৰ কাম কাজৰ কাৰণে এতিয়া সেই অফিচে ঘূৰি ফুৰিব নালাগে সকলোবোৰ কাম তোৰ এই মোবাইলটোতেই হ'ব তই ধেমালি কৰিছ নেকি ধেমালি আকৌ কেলেই কৰিম আচল তোৰ দৰে মানুহৰ সুবিধাৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰে লৈ আহিছে মিছন বৈশমুঠি তই সঁচাই কৈছনে আৰে ৰাজেন কাই এই প্ৰমোদ বড়োৱে এনেই পৰিৱৰ্তনৰ কথা কৈ থকা নাই আসল পৰিৱৰ্তন এয়াহে এছা বিটিআৰৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মিছন বৈশমুঠি বড়োলেণ্ড প্ৰাদেশিক অঞ্চলৰ অধীনৰ গাঁওসমূহৰ ভূমি নথিৰ আধুনিকীকৰণৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী পদক্ষেপ মিছন বৈশমুঠিৰ মূল সেৱাসমূহ হৈছে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি পঞ্জীয়নকৃত দলিলৰ সূত্ৰে নামজাৰি বিবাদমুক্ত বটোৱাৰা কৃষি ভূমিৰ পৰা অকৃষি ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন আবণ্টিত ভূমি ম্যাদী মাটিলৈ পৰিৱৰ্তন একচনীয়া মাটি ম্যাদী মাটিলৈ পৰিৱৰ্তন মাটিকালিৰ শুধৰণি দখলীস্বত্ব নথকা পট্টাদাৰৰ পট্টাৰ পৰা নাম কৰ্তন নাম শুধৰণি পট্টাদাৰৰ মোবাইল নম্বৰৰ অদ্যৱধীকৰণ প্ৰমাণীকৃত জমাবন্দীৰ প্ৰতিলিপি প্ৰমাণীকৃত চিঠাৰ প্ৰতিলিপি মাটি থকাৰ প্ৰমাণপত্ৰ এই সেৱাসমূহ বিটিআৰৰ বাবে প্ৰযোজ্য নাগৰিকসকলে প্ৰত্যক্ষভাৱে মিছন বৈশমুঠি পৰ্টেল www.boisomuthi.boruland.gov.in বা সেৱা সেতু পৰ্টেল www.sewasetu.assam.gov.in বা নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰ PFC লৈ গৈ সেৱাসমূহৰ বাবে আবেদন কৰিব পাৰে যিকোনো ধৰণৰ অসুবিধাৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰক আবেদনৰ অন্তিম তাৰিখ 31 মে 2024